বন্ধ হ'ব কৃষ্ণ কৰ গান ক'ত পালেগে একো ধৰিবই নোৱাৰিলো তাকে ছাৰ দে তেনে বাৰু ভালে লাগিল গানটো শুনি দেই আজি আৰু মজা মজা গান আছে ছাৰ অসম চৰকাৰৰ বিষয়ে লিখা বিয়ানাম বিয়া নামটো বিয়াতহে গায় তই কি চৰকাৰ নামত গাবি শুনিলে গম পাই যাব ছাৰ ছাৰ শুনিলে গম পাই যাব বাৰু তেনে চাংচোন চাং শুনি চাং দে পিছে উৰুলিটো থাকিব নে নাথাকে দি দিম ছাৰ দি দিম বিয়া নামত আহি যাব দে তেনে জয় হৰি বল কি গান গাব এতিয়া দেখা যাব দুটা গলে দিছোং দেই হ'ব ঐ 28% GST দিবই লাগে বাইকে এখন ডিলাৰত কিনিব গলে ঐ 28% GST দিবই লাগে বাইকে এখন ডিলাৰত কিনিব গলে পেট্ৰলৰ দাম দিনক দিনে বাঢ়িহে গ'ল তেল ভৰাই চলাব নোৱাৰা হ'ল তেল ভৰাই চলাব নোৱাৰা হ'ল কিয় বা নুবুজে আমাৰ চৰকাৰে ভোট দি জিকাইছিল আমাৰ ৰাইজে কিয় বা নুবুজে আমাৰ চৰকাৰে ভোট দি জিকাইছিল আমাৰ ৰাইজেহে এই চাত কিন্তু বিয়া নাম বৰ ফাটাফাটি হৈছে একদম ফাটাফাটি হয় ছাৰ গম পালে এতিয়া যিটো টাইপৰ নাম সেইটো টাইপৰ গান তাকে বেলেগ ক'বলৈ নাযাওঁ গুডছ এণ্ড ছাৰ্ভিচ টেক্সৰ নামত GST নামত আমি যে চবতে মানে টেক্সটো দি আছো বাইক কিনিলে দিব লাগে 28% সেই বস্তু যিটো হুমিয়ালি সেইটো পুৰা ফেণ্টাষ্টিক হৈছে থেংক ইউ ছাৰ নাম যেনেকুৱা কাম তেনেকুৱা দেই অসম চৰকাৰৰ বিয়া নাম এতিয়া নেক্সট পাবলৈ যাওঁ আৰু আছে নেকি হয় ছাৰ আৰু এটা মজা এবাৰ উলি চুলটো নিদোং আৰু মই একদম দিবই নাজানো ছাৰ হ'ব দে চলি যাব বিয়া ঘৰত নাই গোৱা যে চলি যাব দে জয় হৰি বল দে আৰম্ভ কৰ বাৰে বাৰে চৰকাৰ সলনি হ'ল দুখীয়াৰ অৱস্থা তেনেকৈ ৰল চৰকাৰী ঘৰটো দূৰৰে কথা লেটিনো এতিয়াও চবে নাই পোৱা চৰকাৰী ঘৰটো দূৰৰে কথা ৰন্ধন গেছো এতিয়াও চবে নাই পোৱা অৰুণোদয় আঁচনি আমাক নেলাগে পাৰিলে স্মাৰ্ট মিটাৰটো উঠাই দে কৃষকৰ আঁচনিও আমাক নেলাগে পাৰিলে বস্তুৰ দাম অলপ কমাই দে পাৰিলে বস্তুৰ দাম অলপ কমাই দে এই চাহটো কিন্তু দিবলগীয়া দিছ এই চাহটো কিন্তু বৰ হেভি হৈছে হেভি নাই ছাৰ সঁচাকে হেভি য়েছ মই কি ক'ম বেয়া হেভি গানটো শুনি চবে আজি ৰিয়েলাইজ কৰিছে ৱাও বিয়া নাম এনেকুৱা হৈছে থেংক ইউ তেনে ছাৰ পুৰা ফাটাফাটি হৈছে মই ক'লো নহয় পুৰা মজা হৈছে তেনে যদি গাইজ এইবাৰ আমি আপোনালোকৰ ওচৰলৈ লৈ আনিছো আপোনাৰ জন্মমাহ অনুসৰি ভৱিষ্যতে আপুনি কি হ'ব পাৰে ছচিয়েল মিডিয়াত উপলব্ধ ছচিয়েল মিডিয়াত প্ৰকাশিত এখন লিষ্টৰ দেখাম এতিয়া আপোনালোকক হায় ৰে কৃষ্ণ হায় ৰে ৰাম বান্ধৱীৰ কিমান দাম 15 টকাত এক পাকিট পাই যাব এয়া গাইজ আপোনালোকে মঞ্চত দেখিবলৈ সক্ষম হৈছে দেখা পাবলৈ সক্ষম হৈছে আপোনাৰ জন্মমাহ অনুসৰি ভৱিষ্যতে আপুনি কি হ'ব তাৰে এক নম্বৰটো হৈছে যদি আপুনি জানুৱাৰী মাহত জন্ম হৈছে তেন্তে আপুনি হ'ব পাৰে ডক্টৰ বাপৰে বাপ গাইজ যদি আপুনি ফেব্ৰুৱাৰী মাহত জন্ম হৈছে তেন্তে আপুনি হ'ব পাৰে শিক্ষক যদি আপুনি মাৰ্চ মাহত জন্ম হৈছে তেন্তে হ'ব পাৰে অভিনেতা অভিনেত্ৰী যদি আপুনি এপ্ৰিল মাহত জন্ম হৈছে তেন্তে ৰাষ্ট্ৰপতি অলপ বেছি হ'ল নি যদি আপুনি মে মাহত জন্ম হৈছে তেন্তে ৰিক্সা চালক হ'ব যদি জুন মাহত জন্ম হৈছে তেন্তে গেলামালৰ দোকানী হ'ব
যদি জুলাই মাহত জন্ম হৈছে তেন্তে বিউটি পাৰ্লাৰ মালিক হ'ব যদি কেনেবাকে আগষ্ট মাহত জন্ম হৈছে তেন্তে আপুনি হৈ যাব পাৰে ফুচকা বেপাৰীৰ মালিক যদি ছেপ্টেম্বৰ মাহত জন্ম হৈছে ওৱান শ্বপৰ মালিক অক্টোবৰ মাহত জন্ম হোৱা ফিল্ম ডাইৰেক্টৰ হ'ব নৱেম্বৰ মাহত শিখৰ কোম্পানীৰ ভৱিষ্যতৰ মালিক আৰু ডিচেম্বৰ মাহত যদি জন্ম হৈছে তেন্তে ভৱিষ্যত হ'ব অন্ধকাৰ হেই মিছা মিছা এইখন লিষ্ট হেই মিছা মিছা এইখন লিষ্ট হেৰ' বোপাই মই জুলাই মাহত জন্ম হৈছিলো জুলাই মাহত বিউটি পাৰ্লাৰ মালিক হলো জানো মই হলো শিক্ষক ছাৰ চবৰ লগতে নেখাটিবও পাৰে দেই ছাৰ সেইটোৱে মানে এতিয়া মইতো মে মাহত জন্ম হৈছিলোঁ মাক চকলাই মোৰ মানে কপালখন বৰ বেয়া গাইছ মই হেনো ৰিক্সা চালকহে হ'ম ঠিক আছে নহ'বও পাৰ গাইজ আপোনালোকে কমেণ্ট কৰিব দেই কোনে কি হ'ব আৰু মই শিক্ষকহে হ'ম নিবা মই ফেব্ৰুৱাৰী মাহত জন্ম আৰু মই মোৰ ভৱিষ্যতটো অন্ধকাৰ ডিচেম্বৰত মই দেই অন্ধকাৰ গাইজ কি ক'ম আৰু অন্ধকাৰতে মানে মই জীৱনটো শেষ কৰিম উপায় নাই হাই বেচাটো দুখ লাগে বাৰু ঠিক আছে গাইজ এটা চবু মানে এটা ফানি আছিল তো আপোনালোকে কমেণ্ট কৰিব আৰু তেতিয়ালৈকে আমি ইমানতে বিদায় মাগিছোঁ আৰম্ভণি গীত হওক ক্লজিং দিখন আমি বনোৱাৰো